দীঘল দীঘল বেঙেনা পুৰিছে ওৰা চাল এৰাইছনে কাপোৰ এইটো খেল ধেমালি যাব বুলিহে কৰিছো দেই ইউটিউবত লগত নিদিও এইবোৰ কথা দিয়া দিয়া বেঙেনাটো অলপ ফেৰেহা বেঙেনাটো গৰম গৰম ভাত লগত দালি আহা কি লাগে আৰু অসমীয়া জুতি এয়া আমাৰ বৰলাৰ পাকঘৰ আজি আমি লৈছো আলু পুৰা বেঙেনা যিটো আপুনি অলপ আগত দেখাই পাইছে আৰু পিঁয়াজ লগত মিঠাতেল আৰু নিমখো আছে সেয়া আপোনাক পিছত দেখাম আৰু যিহেতু আমি বৰলা মানুহ সেইকাৰণে চুলাৰ পইচাটোতো বচাব লাগিব আলুটো ভাততেই দি দিছোঁ আৰু সেয়া কেঁচা জলকীয়া কেইটামান লৈ লৈছোঁ ঠাণ্ডা পৰিছে গাটো গৰম হ'ব লাগিব যেনেকৈ আপোনালোকক কৈছিলোঁৱে আমিবোৰ বৰলা আৰু অসমত প্ৰায়ভাগ ল'ৰাৰ নিচিনা নিবনুৱাও সেইকাৰণে পইচাটো ৰাহি হ'বই লাগিব এইকণ পিঁয়াজ দালিত দিম আটাইবোৰ সামগ্ৰী দিয়া হৈ গ'ল আপোনালোকে দেখাই পাইছে নিমখ পিঁয়াজ তেল আটাইখিনি দিয়া হৈ গ'ল যিহেতু আমাৰ হাতবোৰ আমাৰ মাৰবিলাকৰ নিচিনা নহয় বহুত খহটা কোমল কোমল হাত বৰলা ল'ৰা সেইকাৰণে হেতাখনেৰে প্ৰথমতে খুন্দিম এয়া দেখি আছে আপোনালোকে আৰু জোৰত এয়া গোটেই আলুকণ ভাঙিব ধৰিছে হাত লগাম এনেকুৱা নহয় যে হাত নলগাওঁ কিন্তু এতিয়া গৰম আছে মানে এয়া দেখিছে আপোনালোকে প্ৰায় ভালেখিনি মিহি হৈ গৈছে ধনিয়া পাতলৈ বৰ মনত পৰিছে সেই ধনিয়া পাতটো দিয়া নহ'ল আমাৰ নহ'লে আৰু মজা লাগিল হয় এয়া হৈছে প্ৰায় এতিয়া মই যেনেকৈ আপোনালোকক কৈছিলোঁ ধনিয়া পাতটোৰ কথা আপোনালোকৰ যদি আছে দি দিব আকৌ আমাৰ কিনা নহ'ল এতিয়া সেইকাৰণে ধুনীয়া লাগিছে দেই দেখিবলৈ ভাতৰ লগত দালি আৰু কি লাগে নেমু টেঙাও লৈ ল'ব মজা লাগিব এয়া জানে ভাৰতীয় মানুহক অসমীয়া মানুহক আচল জুতি হাতত এয়া মই জুবুৰাও মোৰ হাতখন দৰ্শকসকল নাভাবিব দেই আকৌ আমাৰ হাতখন সেই ফুচকাৱালাবিলাকৰ নিচিনা লেতেৰা হাত পাতি ধুই লৈছোঁ কিন্তু দেই হাতৰ যিটো মজা ন সেইটো বেলেগেই দিয়কচোন আৰু এতিয়া আহা পিটিকিছোঁ দেই আৰু পিটিকা হোৱাৰ পিছত চেলেকি দিম আঙুলিটো সেইটো বেলেগ কথা আৰু এয়া আপোনালোকৰ সন্মুখত সম্পূৰ্ণ বেঙেনা আলু পিটিকা মিক্স সৰল সহজ খানা অসমীয়া খানা ল'ম এতিয়া জুতি